আজিকালি ব্যস্ততাপূৰ্ণ মানুহৰ জীৱন। এই ব্যস্ততাপূৰ্ণ মাজত মানুহে কেতিয়াও আপোনাক সময় দিব নোৱাৰে আৰু মৰম চেনেহবিলাকো আমাৰ কৃত্ৰিমতাৰে ভৰা হৈছে। কিন্তু বহুত মানুহৰ মাজত আজিকালিও মৰম চেনেহবিলাক অটুট আছে। এয়া মোৰ প্ৰাক্তন ছাত্ৰ উইলকিল্টন। আজি মই গধূলি সময়ত তাহাঁতৰ ঘৰলৈ গৈছিলোঁ। এইটো মিকু আৰু এইজনী মৃদুলা। তাই মৰম চেনেহখিনি দেখিলে আপুনি সঁচাকৈ আচৰিত হ'ব। এইফালে আমাৰ আছে বৰমাও বৰ মৰমীয়া। আজি হঠাতে মই তাহাঁতৰ ঘৰলৈ গ'লোঁ বা মোক দেখি তাহাঁতৰ মাক দেউতাকে যিখিনি আদৰ সাদৰ কৰিলে, মিছ আহিছে বুলি ভাত খাই যাবই লাগিব বুলি যিখিনি মৰম দিলে বা চেনেহ দিলে, সন্মান দিলে, সঁচাকৈ মনৰ অন্তৰখন চুই গ'ল। এইফালে আমাৰ অভিজিত, ইও মোৰ কাৰণে দালি বনাই আনিলে। মৃদুলাই হঠাতে কমটি সময়ৰ ভিতৰতে মাছ মাংস বনালে। সৰিয়হ দি যিকণ মাছৰ আঞ্জা বনালে, সঁচাকৈ বৰ টেষ্টি হ'ল। মই খাই বহুত ভাল পালোঁ। যদি মোৰ ভিডিঅ'টো ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।